এই শোন আজি আমি ক'ত যাম? গাঁও গাঁও মানে ঘৰলৈ যাম। আচ্ছা গাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। এতিয়া গম পালেই আমি তাৰমানে আজি গাঁৱৰ ঘৰলৈ মানে মোৰ জন্মভূমিলৈ যাম। মই য'ত জন্ম হৈছিলোঁ তালৈ যাম। তাত আমি কি দেখা পাওঁ চাওঁ, আপোনালোককো লৈ যাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ছাবস্ক্ৰাইবটো কৰি দিব দেই সকলোৱে, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব পাৰিলে। এতিয়া হয়তো ভাবিছে আপোনালোকে মইনো ক'ত থাকোঁ। মই মানে গাঁৱৰ পৰা অকণমান বেছি দূৰ নহয়, এই 20-25 কিলোমিটাৰ দূৰত মানে এই জেগাতে মানে মই ঘৰটো দেখাইছিলোঁ। এই ঘৰতে মই ইয়াতে থাকোঁ, মোৰ পৰিয়ালটি ইয়াতে থাকোঁ। তো আপোনালোকক আজি সেই মোৰ জন্ম গাঁৱলৈ লৈ যাম। তো চাই থাকিব সকলোৱে শেষলৈকে। আমাৰ গাঁৱৰ ভাষাত মোৰ জন্ম ঘৰ মানে মুখ ঘৰ বুলি কওঁ। সেই ঘাই ঘৰলৈ যাম। তাত মা থাকে। মা মানে মই এতিয়াহে মা মানে কোৱা হ'ল। আমি আই কৈয়ে ডাঙৰ হৈ গ'লোঁ। আমি আই মানে এতিয়া আই ঘৰলৈ যাম। আই ঘৰত থাকে ককাইদেউ থাকে, বৌ থাকে আৰু ভতিজা দুজন থাকে। তাত দেখাম। তো সকলোৱে এনজয় কৰিব আৰু তাত কি পাওঁ বলক যাওঁ। এই চোন হ'ল নাই? এইজনী ওলাই ৰেডি হৈ গ'ল আৰু ডাঙৰজনী চাওঁগৈ। হয় মাইনী হ'ল নাই? এইজনী মোৰ ডাঙৰ ছোৱালী। হেল্ল' গাইজ, মানুহজনী ওলাই আছে। তো খিৰিকিবোৰ মই মাৰি থওঁ, এইবোৰ নহ'লে এনেকৈ খোলা থাকি যাবতো। এইখিনি মাৰি লওঁ। তো খিৰিকি মৰা হৈ গ'ল। এইফালে এখন আছে, বাহিৰৰ ফালে মাৰি দিওঁ। হেল্ল' গাইজ, মতা মানুহ যেতিয়া মই ওলাই কেতিয়াবাই হৈ গ'ল। মহিলাৰ সংখ্যা ঘৰত বেছি নহয়, সেইকাৰণে একদম দেৰিয়ে লাগে, বহুত দেৰি লাগে, এঘণ্টা লাগি যায় ওলাওঁতে। মই এতিয়া ৰখি আমনি পাই গৈছোঁ। মানে মোৰ বাকী সদস্যসকলে ওলাব পৰা নাই, সৈনিকসকলে। তো বলক চাই আহোঁ। গাইজ চাওকচোন, এতিয়াও ওলাই শেষেই হোৱা নাই। এইফালে চাওক, ৰাম ওলাই এতিয়ালৈকে হোৱা নাই। সোনকালে কৰা নহ'লে দেৰি হৈ যাব। তো গাইজ ফাইনেলি হৈ গ'ল। আটাইকে দিয়ে ওলাই আহিছে। কেনেকা লাগিছে বাৰু? একদম মস্তি মজা। তো এতিয়া যাবলৈ হৈ গ'ল। গাইজ মানুহ হ'লো 4টা। স্কুটি এখনত নোজোৰে, সেইকাৰণে 2খন স্কুটিকে লৈ লৈছোঁ। এই দুজনকৈ উঠিম। গাড়ীটো নাই আমাৰ। তো ইয়াত উঠিব মোৰ ডাঙৰ ছোৱালী আৰু মাকে, আৰু ইয়াত উঠিম মোৰ সৰু ছোৱালী আৰু মই। তো বলক গাঁৱলৈ যাত্ৰা কৰোঁ। লেটছ গ'। তো গাইজ যাত্ৰা আৰম্ভ কৰিছোঁ। এইফালে মাক, ডাঙৰ ছোৱালী আৰু মাক, আৰু এইফালে হেল্ল'। তো লেটছ গ'। গাইজ ফাইনেলি ঘৰ পাই গ'লোহি দেই। কুকুৰকেইটাই গম পাই গ'ল। ইমান বোকা হৈ গ'ল। এইফালে বোকা হৈ গ'ল। এইফালে কিটো কৈছ? গাইজ ফাইনেলি ঘৰ পাই গ'লোহি। এইখনেই ঘৰ চাওকচোন। এইখনে মই জন্ম হৈ ডাঙৰ দীঘল হৈ যোৱা ঘৰ।
আমাৰ ভালকৈ দেখাম। এইজনী আই হাই কৈ থাকক, হাই কৈ থাকক। চালি কাটি আছোঁ মই। এইজনীয়ে মোৰ আই। এইফালে ককাইদেৱে খৰি কাটি আছে, গাঁৱৰ ঘৰ। এইখনে ভগা চিগা ঘৰ। মই এইখনৰ পৰাই ডাঙৰ দীঘল হৈ গৈছিলোঁ। এতিয়া অৱশ্যে ককাইদেৱে এইফালে বনালে বাৰু, সেইফালে বনালে। তথাপি এখন ঘৰ এতিয়াও থৈ দিছে। ভিতৰখন দেখাম। এইজনী বৌ। এইটো আই ৰুম। এতিয়াও আই এইটো ৰুম এৰা নাই। চাওকচোন গোটেই এৰিয়াটো দেখাম। আমাৰ গাঁৱৰ পৰিৱেশবোৰ কেনেকুৱা। এইটো হাঁহৰ ঘৰ, গঁৰাল। এইবোৰত খৰি জৰি থাকে। এইবোৰ যে এতিয়াও গাঁৱত খৰিয়ে ব্যৱহাৰ কৰা হয়। সেইফালে বাৰী এখন, চাহপাত বাৰী, কলগছটো বহুত আছে আমাৰ ঘৰত। এইটো ককাইদেৱে বনাই আছে ঘৰটো। এইটো বেক চাইডৰ পৰা দেখাইছোঁ। প্ৰায় হ'লগৈ আৰু, প্লাষ্টাৰ কৰিবলৈ আছে। তো এইখন আমাৰ অৰিজিনেল ঘৰ, কাঁহাই ঘৰ। এতিয়া ভঙা নাই, এতিয়াও মায়ে শুৱে তাতে। সেইটো ভতিজাটো। কুকুৰযোৰ 3টা হিৰ' গাঁও ঘৰৰ। হিৰ' উঠো। আমাকো চিনি পায়। হেল্ল' গাইছ, চাহ পানী পৰ্ব, ৰঙা চাহ পানী চবেই বহি পিনি খাইছোঁ। এইফালে ইও খাই আছে। হেল্ল' কিবা কিবি ক। খাই আছো। খাবলৈ মন নাখায়। তো চাহ পানী খাই লওঁ দেই। হেল্ল' গাইছ, আপোনালোকক এটা ঘৰ দেখাম। এইটো হৈছে আমাৰ ভঁৰাল। এই ভঁৰালটো মোতকৈ বহু বছৰ আগৰ, বহু বছৰ ডাঙৰ, এতিয়ালৈকে ভঙা নাই। এইটো আমাৰ ককা, মানে আমি যাক দৰতা বুলি কৈছিলোঁ, সেই ককাই সৰু হৈ থাকোঁতে সাজি থৈ যোৱা বোলে এতিয়ালৈকে আছে। এতিয়াও আমি ভঙা নাই, ককাইদেউ ভঙা নাই। তো এইটো কিন্তু নিজে ভাগি ছিগি শেষ হৈ গৈছে আৰু। ওপৰফালে টিংপাতখিনি অৱস্থা নাইকিয়া হ'ল। এতিয়া বৰ্তমান বেৰবোৰ প্ৰায় পচি শেষ হৈ গৈছে। তথাপি আছে, খুঁটাবোৰ পূৰা এতিয়াও গজগজীয়া হৈ আছে। এনেদৰে বাঁহৰ খুঁটা দি ভাগি ছিগি শেষ হৈ গৈছে। কিন্তু সন্মুখৰ ফালে দেখাইছোঁ, এইটো ভাগি ছিগি এতিয়া প্ৰায় শেষেই হ'ল। আগফালেতো শেষেই হ'ল। এইটো আমাৰ আটাইতকৈ পুৰণা ভঁৰাল, কিন্তু এতিয়া ধান নথয়েই। তথাপিও আগৰ ভঁৰাল বুলি এতিয়ালৈকে ভঙা নাই। কাম কৰি আছে, ঘৰটো বনাই আছে। প্ৰায় আছে অকণমান কাম, খিৰিকী আৰু দুৱাৰখিনি বনাই আছে। ভতিজাটো কিবা খাই আছে, টেঙা খাই আছে। এইফালে কি খাইছ? ক'ত পালি? অঁ, মোলৈ পাই দিবি দেই, অকণমান লৈ যাম মই। এইটো আমাৰ পুৰণা ঘৰটো দেখালোৱেই। এইফালে আছে, এইফালে ভঁৰালৰ কিনাৰতে প্ৰায় নিচেই কাষতে এইটো আমাৰ খুৰাৰ ঘৰ। খুৰাও ইয়াত নাথাকে। আমি দুইজনে প্ৰায় একে ওচৰতে থাকোঁ। এই তিনিচুকীয়া বৰগুৰি বনাই থৈ দিছে। আধা হৈ আছে, এইটো আধা কাম হৈ আছে। হেল্ল' গাইছ, ককৰা বিচাৰিছোঁ। ককৰা বলক।
কেঁকুৰা বহুত তেল আছে এটি কেঁকুৰা এতিয়া দেখিবলৈ সৰু কিন্তু বহুত তেল আছে এইটোৱে বিচাৰিবলৈ আহিছোঁ আজি গাইছ ভালকৈ চাই লওক এইটো হেল্ল' গাইছ চাওকচোন মোৰ সৈনিকখনে কুকুৰাও কৰিছে কিন্তু কেঁকুৰা নাই বহুত চালোঁ নাই নাপালোঁ বেছি এই সৰু সৰু হৈ আছে সৰু সৰু ডাঙৰ হ'লে মানে মই ডাঙৰ হ'লে আহিম হা তো চাওক এতিয়া পথাৰখনকে দেখাওঁ এইফালে বেক চাইডে চাওক এইফালে যাওক এইবোৰ আমাৰ পথাৰ আৰু যাব নোৱাৰি দেই আছ যাওক গোটেই গেলামানি পথাৰ কেতিয়াবা খেতি কৰিলে মানে দেখাম আজিকালি খেতি কৰা হেৰি নাই চলো ঘৰ চলো গা ধুব লাগিব দেই চবেই দাখন নিল নাই কুল এই কুজু লৈ আহিছিলোঁ এফালে এনেই আহিলোঁ চলো পাহাৰ বগাও বেলেগ এদিন আহিম গাইছ আজি নাপালোঁ পানী নাই এনেই আহিলোঁ তো ঘৰলৈ গৈ লওঁ হাত ভৰি ধুই লওঁ গাটোতো ইয়াত ধোৱা নহ'ব ঘৰত গৈ ধুম তো আকৌ ঘাই ঘৰলৈ যাওঁ হেল্ল' গাইছ তেজপাত এইফালে লাগিলে আমাৰ ঘৰলৈ আহিব পাৰে বহুত আছে এইফালে তেজপাত কাটি আছে বৌৱে এইফালে গছ তেজপাতৰ গছ দুজোপা আছে গাইছ কাৰোবাক যদি তেজপাত লাগে মোক কণ্টেক্ট কৰিলে হ'ল দেই যিমান হ'লেও ছাপ্লাই দিব পাৰিম এইফালে আপুৰুগীয়া বস্তু এটা থেবৌ গছ এই আন্ধাৰ হৈ গ'ল থেবৌ লাগি আছে এই ভিতৰত আছে দেখিয়ে পোৱা নাযায় থেবৌ গছ আজিকালি পাবলৈ নাই লতা হয় এজোপা থেবৌ লতা লাগি আছে হেল্ল' গাইছ আৰু এটা বস্তু দেখাম আপোনালোকক বহুত মানুহে চিনি নাপায় এইজোপা ওচৰলৈ যাব নোৱাৰি বহুত কাঁইট আছে আমি ইয়াক জেঙু বুলি কওঁ জেঙু কাঁইট ইয়াৰ আমলৈ এইফালে গোটেই আমলৈ এই আমলৈ ওপৰতে বহি দিলোঁ কামুৰিলে আমলৈ এইফালে এজোপা এইফালে বহুত আছে আমাৰ এনেকুৱা আমি জেঙু বুলি কয় গোটেই কাঁইট এনেকুৱা ইয়াৰ এই পাতটো পানীৰ তলত গৰাই কেনে আমি গৰুৱা বুলি কওঁ পানীৰ তলত ৰাখি কেনে ইয়াৰ ঘৰ চালত ব্যৱহাৰ কৰিব পাৰি ককাইদেউ কাটিলে এইখিনি ক'ৰবাত লগাব চাগে এইবোৰ কাটি থোৱা আছে এইফালে তলত কাটি থোৱা আছে অলপ ক'ত লগাব সিয়ে জানে ঘৰটো দেখা নাই বাৰু লগাবৰ কাৰণে এইবোৰ পচিয়ে গ'ল এইবোৰ কাটি আৰু গাইছ কচু দেখিছেনে এনেকুৱা কচু ইমান ডাঙৰ আলু কচু এইজোপা এনেকুৱা বহুত আছে এনেকুৱা কচু কি কচু বুলি কয় নাজানো মই এইবোৰ আলুটো ইমান ডাঙৰ কিছুমানে খায় আমি যে খাই নাই পোৱা এইটো ইমান ডাঙৰ আলু ইয়াৰ পাতটো বহুত ডাঙৰ এনেকুৱা বহুত আছে এইজোপা আলুটো চাওক কি ডাঙৰ কচু বাপৰে বাপ হেল্ল' গাইছ খাই বৈ যাবলৈ হৈ গ'ল তো ঘৰৰ পৰা এতিয়া বিদায় লৈছোঁ পালোঁ এইফালে চাউল পালোঁ কচু শাক পালোঁ ঘৰত দেখাম ঢেৰ কিবা কিবি পালোঁ ঘৰত দেখামগৈ হা তো যাওঁ দেই বাই বাই এই দেই বাই 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 এই হ'ব খেলাখিনি নহয় ইমান এইবাৰ বাই বাই গাইছ আন্ধাৰ হৈ গ'ল এইফালে আমাৰ পদূলি মুখৰ একদম ডাঙৰ আম গছ ওচৰৰ পৰা দেখাইছোঁ আন্ধাৰ হৈ গ'ল এজোপা আমাতকৈও ডাঙৰ
বহুত ডাঙৰ এই পদূলি মুখতে আছে এইটো পদূলি অ' পাপা এইটো দুজোপা আছে আৰু আছে ভিতৰত আছে বহুত তো এইখন পদূলি নঙলা গাঁৱত নঙলাই থাকে বোকা হৈ গ'ল এখন সিহঁতে গ'লেই মাক জীয়েক গ'লেই তো আমিও গৈছোঁ আৰু বাপৰে বাপ 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 তো গাইছ ফাইনেলি ঘৰ পালোহি আন্ধাৰ হৈ গ'ল এতিয়া মুনিও নাপাব এইফালে মাক আৰু হেৰিও পালেহি তো আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি আপোনালোকৰ মৰম পাওঁ সঁহাৰি পাওঁ তেতিয়াহ'লে আগলৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম তো আজিলৈ ইমানতে সামৰিছোঁ বাই বাই